লগৰ গাধাকেইটাই বা কি কৰি আছে? ধৌদকেইটাই না ক'ৰবাত তলকে ঘূৰি আছে, ফোনো কৰিব পৰা নাই, ফোনটো ৰিচাৰ্জ নাই। বাপা ঘুমাই আছা নেকি? নাই ৰ আতি, এনেই বাগাত দি আছিলো ৰ। আজি পঢ়া লোৱা নাই দেখোন বাপা, অলপ পঢ়িব লাগে দেচোন। মাজে মাজে ভাটিবিলাৰ আজৰি টাইমখিনিত তহঁতে পাৰলি নিউজ পেপাৰ, সাধু কথাৰ কিতাপ, জীৱনী কিতাপ সেইগিলা পঢ়ি থাকিব লাগে জানা না। বাহিৰা কিতাপ, নিউজ পেপাৰ এইগিলা পঢ়ি কি লাভ হ'ব আতি? সময় নাই এইগিলা পঢ়িবি আৰু, ইমান প্ৰেছাৰ স্কুলৰ। সেইগিলা ভুল বাপা, সেইকাৰণে আজিৰ চলিৰ জ্ঞান কমি গেছি। অকল স্কুলৰ পঢ়াখিনিয়ে নহয়, জ্ঞান আয়ত্ব কৰিব লগা হলি, ভালকে বুজব লগা হলি কিছুমান বাহিৰা কিতাপ, নিউজ পেপাৰ, জীৱনী হওক বা বিভিন্ন জ্ঞান অৰ্জন কৰা কিতাপবিলাকো তহঁতে পঢ়িব লাগিব। তেতিয়াহে বুজবি, নলেজ পাবি, তহঁতে সমাজত চলিব পাৰিবি। আমি সৰু থাকোতে আমাৰ আটাহঁতে কাষত নি বহিছিল, আমি নিজে নিজে গেছিলো সাধু কথা। কিমান যে কৈছিল আমাক আটাহঁতে সাধু কথা, আমি আটা বুলি কৈছিলো দেচোন, বা কিছুমানে ককা বুলিও কৈছিল, আতি বুলিও কৈছিলো, যেনকে যি পাই সেনকে কৈছিলো। গতিকে আমাক কিমান সাধু কথা কৈছিল, বাহিৰা কথাগিলা কৈছিল, গম পোৱা না তহঁতে? সাধু কথা? সাধু কথা কি আতি? আমাকতো সেনেকে স্কুলত আকৌ সেনেকুৱা কোৱা নাই। দেউতা কি কৰি আছে ইয়াতে? আপাৰ লগত কথা পাতি আছো ৰ। সেই দেখো সাধু কথা কাকো কি নাজনে। তাক কৈ আছো বাহিৰা কিতাপ পঢ়িব লাগে, নিউজ পেপাৰ পঢ়িব লাগে, তেতিয়া সি জ্ঞান অৰ্জন কৰিব। দেউতা সিহঁতৰ স্কুলত ইমান প্ৰেছাৰ, সি সময়ো নাপায় অৱশ্যে। কাৰণ স্কুলৰ পৰা আহিয়ে তাৰ টিউচন থাকে, টিউচনবিলাক হোৱাৰ পিছত আকৌ ৰাতি পঢ়িব লাগে, প্ৰজেক্ট থাকে, পৰীক্ষা থাকে। সেইটো ভুল বাপা, সেইটো ভুল। সিহঁতে ইংৰাজী স্কুলতে পঢ়ক বা অসমীয়া স্কুলতে পঢ়ক, কিন্তু সিহঁতৰ মূল লক্ষ্য, মূল উদ্দেশ্য হ'ব লাগিব যে জ্ঞান অৰ্জন কৰা, হয়নে নহয়? তেতিয়াই সিহঁতে সমাজত চলিব পাৰিব। আজিৰ দিনত নীতি শিক্ষাখিনিৰ বৰ দৰকাৰ বাপা। আজিকালি সেইকাৰণে ল'ৰাই দেউতাকক বা ছোৱালীয়ে মাকক সন্মান নকৰে, ইজনে সিজনক সন্মান নকৰে। তাৰ মূল এই শিক্ষাৰ ক্ষেত্ৰৰ কাৰণে হৈছে। দেউতা আপুনি ঠিকে কথাই কৈছে। আপুনি যিখিনি কথা কৈছে সেইখিনি সম্পূৰ্ণ সঁচা কথা আৰু শুদ্ধ কথা। আৰু শুন পাপা, তই ঠিকেই আছে, স্কুলৰ চব হোমৱৰ্কে হওক, স্কুলৰ চব প্ৰজেক্ট হওক, ক্লাছৰ পৰীক্ষা চৰীক্ষা চবৰে কাৰণে পঢ়িব লাগিব। কিন্তু আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি জানা নাই? আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে নীতি শিক্ষা, ইজনে সিজনৰ প্ৰতি সন্মান জনোৱা আৰু সমাজখনত খুব সুন্দৰকৈ চলা। এই গোটেইবিলাক শিক্ষা কিন্তু তই অকল স্কুলৰ কিতাপৰ গৃহতে নোপোৱা। গতিকে এই ক্ষেত্ৰত তই কিছু মহৎ লোকৰ বাণীসমূহ পঢ়িব লাগিব, সাধু কথা কিতাপবিলাক পঢ়িব লাগিব, যিবিলাকৰ পৰা তই জ্ঞান অৰ্জন কৰিব পাৰিবি। আৰু এইবিলাক তই আজৰি টাইমত পঢ়িব পাৰিবি, বিশেষকৈ বন্ধ দিনত, ভাটিবেলাৰ সময়খিনিত তই সুন্দৰকৈ পঢ়িব পাৰিবি। তই প্ৰত্যেক দিনা নিউজ পেপাৰ এখন পঢ়া কৰ। যদি তই বিচৰা তোৰ কাৰণে মই এখন নিউজ পেপাৰ ডেইলি ৰাখি দিম, তই ইয়াৰ পৰাও বহুত কথা শিকিব পাৰিবি, হয়নে নহয়? হ'ব দেউতা, আপুনি যিখিনি ক'লে মই বুজি পালোঁ, আৰু মই নিশ্চয়কৈ এইখিনি কৰিবলৈ যত্ন কৰিম। আৰু আতি, আপুনি কিন্তু মোক সাধু কথা ক'ব লাগিব। আপুনি নিজে কৈছে আপোনাৰ আতি বোলে আপোনাক সাধু কথা কৈছিল, গতিকে সেই হিচাপে আপুনি মোক ক'ব লাগিব আজিৰ পৰা। বিশেষকৈ যেতিয়া মই ফ্ৰী থাকিম সেইখিনি টাইমত কিন্তু আপোনাৰ ওচৰত আহিম, আৰু আপোনাৰ পুৰণা দিনৰ স্মৃতিবিলাকো ক'বচোন। আপোনাৰো ভাল লাগিব, মোৰো শুনি বহুত কথা ভাল লাগিব। হ'ব দে পাপা, কিয় নকম, তোক কম দে। ঠিক আছে, তই ভালকে পঢ়িবি এতিয়াৰ পৰা।